फ्रेंड्स स्वागतम जनाइছো मोर चेनेल हिमाद्री राजबंशी एटी नতুন ভিডিওলে আপোনালোক সকলোকে আৰু আমি আজি যাব ওলাইছো পূজাৰ কাপোৰ কিনিব তো পূজাৰ কাপোৰ কিনিব যাম আৰু এও কালি আহিছে সেই কাৰণে আজিয়ে যাম আমি কাপোৰ কিনিব তো চাই থাকক আজি ভিডিওটো মই ইয়াৰ পৰাই আৰম্ভ কৰো ক'ত যাও ক'ত নাযাও আপোনালোকে দেখিব Hi everyone, তেতিয়া মই ভিডিওটো আৰম্ভ কৰিলো কিন্তু আৰু ভিডিওটো যোৱাৰ সময়ত একো নবনালো কাৰণ তাতে গৈ পেলাই ইমান মানুহ আছিলে মানুহৰ মাজত ভিডিও কৰিব লাজ লাগিলে সেই কাৰণে ভিডিওটো নবনালো আৰু আমি আহি পাওঁতে অকমান গধূলি হ'ল আহোঁতে অকমান ওচৰৰ বজাৰো কৰি আহিলো তাৰপিছত আজি আমি গৈছিলোঁ বাইহাটা চাৰিআলি তাতে বজাৰ কৰিব গৈছিলোঁ কাপোৰৰ আৰু পূজা বুলি আগতে কাপোৰ ল'ব লাগিছিল কিন্তু আগতে কাপোৰ লোৱা নহ'ল তো আজি ল'লো আৰু মই একো লোৱা নাই তো আপোনালোকক দেখুৱাম মই কি কাপোৰ ল'লো মোৰ শাহুমাৰ কাৰণে আনিছোঁ এইযোৰ কাপোৰ এম্ব্ৰইডাৰী কৰা মই ঘৰত খুলি চালোঁ এনেকুৱা এম্ব্ৰইডাৰী কৰা কাপোৰ মেখেলা চাদৰ কাপোৰযোৰ ভাল লাগে চাইড পটিটো আছে এনেকুৱা আনিছোঁ মাৰ বোলে এনেকুৱা পচন্দ আৰু এনেকুৱা ভাল লাগে কাৰণে এনেকুৱা লৈ আহিলোঁ আৰু এইটো ব্লাউজ পিচ আছে মেখেলাখন মই চিলাব দিলোঁ তাৰপিছত আকৌ হাজবেণ্ডৰ কাৰণে চাৰ্ট আনিছে এনেকুৱা এইটো চাৰ্ট লৈছে এইটো চাৰ্ট লৈছে হাজবেণ্ডে আৰু পূজা বুলি বেলেগ একো নাই আৰু তাৰপিছত মই মেখেলা চাদৰ ল'লোঁ এইযোৰ আৰু এইটোৰ লগতে কুৰ্তা লৈছোঁ কেনেকুৱা লাগিছে আপোনালোকে জনাব কুৰ্তাটো মোৰ ভাল লাগিছে কুৰ্তাটো আৰু বিশেষকৈ হাজবেণ্ডৰ পচন্দ সেইকাৰণে এইটো ল'লোঁ হাতখন এনেকুৱা ভাল লাগে সেইকাৰণে এইটো কুৰ্তাটো ল'লোঁ আৰু চিম্পল কুৰ্তা ছিংগল আৰু য়েলৰ আৰু এইযোৰ মেখেলা চাদৰ লৈছোঁ চিম্পল মেখেলা চাদৰ বহুত দামীও নহয় এইযোৰ নুনি নহয় এচি কটনৰ লৈছোঁ এখন চাদৰ এনেকুৱা আৰু গাত ফুল আছে এইখন মেখেলা দেই এইখন মেখেলাৰ ফুলটো এনেকুৱা এইখন মেখেলা আৰু চাদৰখন দেখাই দিছোঁ আৰু চাদৰখনতো এনেকুৱা মাজত সৰু এটা আছে এনেকুৱা থাকিলে ভাল লাগে এনেকুৱা ল'লোঁ আৰু চিলাব নহ'লে কাপোৰযোৰ লোৱাহে হ'ল আৰু তাৰপিছত আৰু মোৰ ভাগিনী ছোৱালীজনীৰ দুজনী আছে নহয় দুজনীৰ কাৰণে লৈছোঁ এইটো এটা ল'লোঁ আজিকালি খুব চলিছে মলত কেৱল এনেকুৱাই এইটো কাপোৰে বহুত পালোঁ আৰু এনেকুৱাই এইটো মানে লগত এনেকুৱা পেণ্ট একেলগে আছে আৰু এইটো দুজনী আছে দুজনীৰ কাৰণে লৈছোঁ এইটো ডাঙৰজনীৰ কাৰণে আৰু এইটো লৈছোঁ সৰুজনীৰ কাৰণে সেই হয়নে নাই ক'ব নোৱাৰোঁ আৰু মানুহটো নেগেলে কাপোৰ লোৱাটো খুবেই টান একদম মানে মিলাওঁতে হ'বনে নহয় মিলাওঁতে বহুত টাইম লাগি যায় সেইকাৰণে এইটো লৈছোঁ আৰু এতিয়া কি হয় ভগৱান জানে আৰু হ'বনে নাই চাই লওঁ আৰু আমাৰ আচলটোৰহে এইযোৰ ল'ৰাৰ কাৰণে এইযোৰ লৈছোঁ এনেকুৱা আৰু পেণ্টটো হৈছে এইটো পেণ্ট তাৰপিছত আৰু এটা এনে আৰু চিম্পল স্পৰ্টিং এইটো তাৰপিছত আৰু এটা বডি স্প্ৰে লৈছোঁ আৰু একো নাই তো এইখিনি আছিলে মোৰ আজি পূজাৰ কাপোৰৰ বজাৰ তো ভিডিওটো বহুত বেছি দীঘলীয়া নকৰোঁ আৰু
আজিৰ ভিডিঅ'টো এইখিনি আৰু অহাকালি যাম পূজা চাবলৈ ৰাতিপুৱা যাম মন্দিৰত তো অহাকালিও অকমান দেখাব চেষ্টা কৰিম আজি বাৰু এইখিনিয়ে আৰু আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক কমেন্ট শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কেনেকুৱা পালে কমেন্ট বক্সত জনাব আপোনালোকে এটা কমেন্ট দিলে আৰু ভাল লাগিছে বুলি ক'লে মোৰো আগলৈ ভিডিঅ' দিবলৈ ভাল লাগে উৎসাহটো বাঢ়ি যায় তেতিয়া হলে ঠিক আছে ভিডিঅ'টো চাই থাকিব